হৈছে ৰায়দান। এজনক ফাঁচী আৰু আনজনক যাৱজ্জীৱন কাৰাদণ্ড। অভিযুক্ত মইনুল হকক ফাঁচী আৰু চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালত। 58 বছৰীয়া শিক্ষয়িত্ৰীগৰাকীক 2017 চনৰ 31 মে'ত স্কুলৰ পৰা ঘূৰি আহি থকা অৱস্থাত দুই নৰপিশাচে ধৰ্ষণ কৰি হত্যা কৰিছিল। আৰু তাৰ লগে লগে অসমৰ ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ পাছত বিচাৰ প্ৰক্ৰিয়া ফাষ্টেগ আদালতলৈ প্ৰেৰণ কৰা হৈছিল। যোৱা 24 জুলাইতো অভিযুক্তক দোষী ঘোষণা কৰা হৈছিল আৰু ইয়াৰ পাছতে হোজাই আদালতে মইনুল হকক ফাঁচী আৰু চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে। গোটাই বিচাৰ প্ৰক্ৰিয়াটো সুশৃংখলিতভাৱে সজাই ভাৰতবৰ্ষৰ বিভিন্ন এনেধৰণৰ গুৰুত্বপূৰ্ণ কেছবিলাকৰ প্ৰায় কপি তেওঁলোকে সংগ্ৰহ কৰি তদন্ত কৰি এই সময়ৰ এই গোচৰৰ যোৱা অক্টোবৰ 2017 তাৰিখৰ পৰা আমাৰ এডিচনেল ইনভেষ্টিগেশ্যন জাজ মাননীয় এন সেনাবায়া দেউৰী আদালতত এই গোচৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। এই গোচৰত আমি চৰকাৰী পক্ষৰ ফালৰ পৰা মুঠ 19জন সাক্ষী সাক্ষ্য প্ৰদান কৰিছিলোঁ আৰু অপৰাধীজনৰ হৈ তেওঁলোকৰ পক্ষৰ পৰা 3গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছিল। উভয় পক্ষৰ যুক্তি শুনানিৰ পাছত অংশগ্ৰহণৰ পাছত যোৱা 24/7/2018 ইংৰাজী তাৰিখে মাননীয় হোজাই অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ এন সেনাবায়া দেউৰী আদালতে দুইজনক সাব্যস্ত কৰিছিল আণ্ডাৰ ছেকশ্যন 302, 276A আৰু 201 IPC। আজি তেওঁলোকৰ শাস্তি ঘোষণা কৰাৰ কথা আছিল। সেই মৰ্মে আজি এটি শুনানি অনুষ্ঠিত হয়। শাস্তি সম্পৰ্কে শুনানিৰ অন্তত মাননীয় ন্যায়াধীশ মহোদয় উজতীয়া চেলিম উদ্দিনক ভাৰতীয় দণ্ডবিধি আইনৰ 201 আৰু 302 ধাৰাত সাব্যস্ত কৰি তেখেতক যাৱজ্জীৱন কাৰাদণ্ড, অশ্ৰম কাৰাদণ্ড বিধি আৰু 20,000 টকা জৰিমনা দিছে। আৰু তেওঁ এই গোটেই জেলত থকা অৱস্থাত কোনো তেওঁ বাহিৰলৈ ওলোৱাৰ সুবিধা নাপাব। আনজন পদকীয়া মইনুল হক তেখেতক 376A, 201 আৰু 302 এইকেইটা ধাৰাত তেখেতক সাব্যস্ত কৰা হৈছে। 201 যিটো ধাৰা আছিল তাত তেওঁক 7 বছৰ আৰু 20,000 টকা জৰিমনা বিহা হৈছে। আন দুটা ধাৰা 376A আৰু 302 এই দুয়োটা ধাৰাতে পদকীয়া মইনুল হকক মাননীয় ন্যায়াধীশ এন সেনাবায়া আদালতে মৃত্যুদণ্ডৰে দণ্ডিত ঘোষণা কৰিছে। সৰ্বপ্ৰথমতে মই সকলো ইনভেষ্টিগেশ্যনত আমাৰ আছিল সকলোকে মই কংগ্ৰেচুলেশ্যন কৰিছোঁ আৰু বিশেষকৈ আমাৰ চিনিয়ৰ অফিচাৰসকলে গুৰুত্বপূৰ্ণ এডভাইচ বা গাইডেঞ্চ। ভিডিঅ' ৰিপৰ্ট আছাম টুডে।